হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথমটো অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিংছ। ইয়াত বেছিকেলি আমি পদাৰ্থৰ বিষয়ে জানিম, পদাৰ্থৰ ভৌতিক ধৰ্মৰ বিষয়ে জানিম, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যৰ বিষয়ে জানিম। আমাৰ চাইণ্টিষ্টসকলে কৈছে পৃথিৱীৰ গোটেইবিলাক বস্তুৱেই পদাৰ্থ। যিহেতু চাইণ্টিষ্টসকলে কৈছে পৃথিৱীৰ গোটেইবিলাক বস্তুৱেই পদাৰ্থ, তেনেহ'লে নিশ্চয় পদাৰ্থৰ এটা ডেফিনেশ্যন আছে। পদাৰ্থৰ ডেফিনেশ্যনটো জানি লওঁ। আমাৰ চাৰিওকাষৰ যিবিলাক বস্তুৰ ভৰ, যাক মাছ কয় ইংৰাজীত, আৰু আয়তন, যাক ভলিউম কয়, আছে, তাক পদাৰ্থ বুলি কোৱা হয়। কৈছে আমাৰ চাৰিওফালৰ যিকোনো বস্তু হ'ব পাৰে, তাৰ ভৰৰ একক কিলোগ্ৰাম, যাক কেজিৰে মেজাৰমেণ্ট কৰা হয়। আৰু আয়তন মানে সেই বস্তুটোৱে এটা ঠাই আগুৰি থাকিব লাগিব, তাক আয়তন বুলি কয়। এই দুটা যাৰ আছে সেইটোৱে পদাৰ্থ। চিম্পুলভাৱে বুজি লোৱা, পদাৰ্থ হ'বলৈ হ'লে তাৰ এটা নিৰ্দিষ্ট ভৰ থাকিব লাগিব, তাৰ এটা নিৰ্দিষ্ট আয়তন থাকিব লাগিব। ধৰি লোৱা এইটো এটা কলম, ইয়াৰ এটা নিৰ্দিষ্ট ভৰ আছে, ইয়াৰ এটা নিৰ্দিষ্ট আয়তন আছে, তেনেহ'লে নিশ্চয় কলমটো এটা পদাৰ্থ। পদাৰ্থবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত। এইটো ভালদৰে মনত ৰাখিবা, পদাৰ্থবোৰ সৰু সৰু কণিকাৰ দ্বাৰা গঠিত। এতিয়া জানিম পদাৰ্থৰ উদাহৰণ। পদাৰ্থৰ বহুত উদাহৰণ আছে। তোমালোকৰ আশে পাশে যিবিলাক বস্তুৰ ভৰ আৰু আয়তন আছে সেইটোৱে পদাৰ্থ, সেইটোৰো উদাহৰণ দিব পাৰা। ইয়াত কেইটামান উদাহৰণ নাম দিয়া আছে, যেনেকৈ কলম, কিতাপ, চন্দ্ৰ, সূৰ্য, উদ্ভিদ। তোমালোকে নিজৰ ইচ্ছামতে দিব পাৰা। এতিয়া জানিম পদাৰ্থৰ ভৌতিক ধৰ্মৰ বিষয়ে। পদাৰ্থৰ কি কি ভৌতিক ধৰ্ম আছে তাৰ বিষয়ে জানিম। প্ৰথমটো দিয়া আছে পদাৰ্থবোৰ কণিকাৰে গঠিত। পদাৰ্থবোৰ কিহেৰে গঠিত? কণিকাৰে গঠিত, যাক ইংৰাজীত পাৰ্টিকলছ বুলি কয়। পদাৰ্থৰ কণিকাবোৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ। পদাৰ্থৰ যিবিলাক কণিকা আছে সেইবোৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ। এতিয়া জানিম পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য। পদাৰ্থৰ কণিকাবোৰৰ কি কি বৈশিষ্ট্য আছে ইয়াৰ বিষয়ে জানিম। পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। পদাৰ্থৰ যিবিলাক কণিকা তাৰ মাজত ঠাই আছে, জেগা আছে। পদাৰ্থৰ কণিকাবোৰে অনবৰত গতি কৰি থাকে। পদাৰ্থৰ যিবিলাক কণিকা আছে সেইবোৰে সদায় মুভমেণ্ট কৰি থাকে। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। পদাৰ্থৰ যিবিলাক কণিকা তাৰ মাজত এট্ৰেকশ্যন আছে, সেইটোৱে কৈছে। এতিয়া এই তিনিওটা বৈশিষ্ট্যৰ ইন ডিটেইলত এক্সাম্পল সহ আমি জানিম। প্ৰথমটো দিয়া আছিল পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, যে পদাৰ্থৰ যিবিলাক কণিকা তাৰ মাজত ঠাই আছে, জেগা আছে। এইটো কেনেকৈ হৈছে এইটো আমি জানিম এতিয়া। যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, এইটো কেনেকৈ আমি এক্সাম্পল সহ এতিয়া আমি জানিম। ধৰি লোৱা এইটো এটা কণ্টেইনাৰ, ইয়াত ইমানলৈকে পানী লৈছা। ইমানলৈকে পানী লোৱাৰ পিছত ইয়াত চেনি ঢালি দিছা। চেনি ঢালি দিয়াৰ লগে লগে পানীৰ যি আয়তন আগত আছিল, আয়তনখিনি বঢ়া নাই। পানীৰ যি আয়তন আগত আছিল, চেনি দিয়াৰ পাছত আয়তনখিনি বঢ়া নাই, মানে ইয়াৰ পৰা এইফালে যোৱা নাই, আয়তনখিনি সেই জেগাতেই ৰৈছে। তেনেহ'লে এই চেনিবিলাক ক'ত গৈছে? চেনিবিলাক পানীৰ কণিকাবোৰৰ মাজত যি ঠাই আছে তাত গুচি গৈছে। ইয়াৰ পৰা বুজি পালোঁ যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। এতিয়া জানিম যে এইটো গোটা পদাৰ্থত কেনেকুৱা, জলীয় পদাৰ্থত কেনেকুৱা, গেছীয় পদাৰ্থত কেনেকুৱা। গোটা পদাৰ্থত আটাইতকৈ কম। গোটা পদাৰ্থত আটাইতকৈ কম হ'বই, কিয়নো গোটা পদাৰ্থবোৰ ঘনকৈ থাকে, সেইকাৰণে তাত বহুত কম থাকিব। জলীয় পদাৰ্থ বা তৰল পদাৰ্থত মধ্যম, মানে ইয়াত অলপ অলপ আছে আৰু। গেছীয় পদাৰ্থত আটাইতকৈ কম। গেছীয় পদাৰ্থত কম আছে, মানে ইয়াত এইবিলাকত কম আছে, যে গোটা, জলীয়, গেছীয়। এতিয়া জানিম পদাৰ্থৰ কণিকাবোৰ অনবৰত গতি কৰি থাকে। এইটো কেনেকৈ গতি কৰে এইটো আমি এক্সাম্পল লৈ পেলাই জানিম। যে পদাৰ্থৰ কণিকাবোৰে মুভমেণ্ট কৰি থাকে, যে পদাৰ্থৰ কণিকাবোৰে সদায় মুভমেণ্ট কৰি থাকে, এইটো আমি জানিলোঁ। এইটো কেনেকৈ, এইটো আমি এক্সাম্পল লৈ পেলাই এতিয়া জানিম। পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি থাকে, মানে যাক কাইনেটিক এনাৰ্জি বুলি কয়। পদাৰ্থৰ কণিকাবোৰৰ কি থাকে? গতিশক্তি থাকে। উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ বেগ বৃদ্ধি হয়। টেম্পাৰেচাৰ বঢ়াৰ লগে লগে যি কণিকা আছে তাৰ বেগো বৃদ্ধি হয়। কাৰণ উষ্ণতা বৃদ্ধিৰ ফলত, মানে যেতিয়া টেম্পাৰেচাৰ বাঢ়ি যাব, ফলত কণিকাবোৰৰ গতিশক্তি বাঢ়িব। মানে টেম্পাৰেচাৰ বঢ়াৰ লগে লগে কণিকাবোৰৰ যি কাইনেটিক এনাৰ্জি, যি গতিশক্তি, সেইটো বাঢ়ি যায়। এতিয়া ইয়াৰ পদাৰ্থৰ কণিকাবোৰে যে মুভমেণ্ট কৰি থাকে, এইটো কেনেকৈ এক্সাম্পল লৈ পেলাই জানিম। ধৰি লোৱা এইটো এটা কণ্টেইনাৰ, ইয়াত পানী আছে আৰু নীলা চিয়াহী পানীত ঢালি দিছোঁ। নীলা চিয়াহী পানীত ঢালি দিয়াৰ লগে লগে পানীখিনি নীলা হৈ পৰিল। কিয় নীলা হৈ পৰিল? পানীৰ কণিকাবিলাক মুভমেণ্ট কৰি আছে। সেইবাবে যেতিয়া নীলা চিয়াহী ইয়াত আহি পৰিছে, পানীখিনিও নীলা হৈ পৰিছে। আশা কৰোঁ বুজি পাইছা। এইটো গোটা পদাৰ্থত কেনেকুৱা, জলীয় পদাৰ্থত কেনেকুৱা, গেছীয় পদাৰ্থত কেনেকুৱা, এতিয়া আমি জানিম। যে গোটা পদাৰ্থত আটাইতকৈ কম, জলীয় বা তৰল পদাৰ্থত মধ্যম, গেছীয় পদাৰ্থত আটাইতকৈ কম। মানে এইটো এই 1 নম্বৰটোৰ নিচিনা, 1 নম্বৰটো আৰু 2 নম্বৰটো একেই আছে।
আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া জানিম পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে, যে এইটো যে জানিলোঁ যে পদাৰ্থৰ কণিকাবোৰৰ মাজত এট্ৰেকশ্যন আছে, এইটো কেনেকৈ এইটো আমি জানিম। ধৰি লোৱা এইটো এটা ধমকল, ইয়াৰ পৰা পানী পৰি আছে, যেতিয়া তুমি ইয়াত তোমাৰ আঙুলিটো দি দিবা তেনেহ'লে দেখিবা যে পানীখিনি ইফালে সিফালে চিটিকি পৰি আছে। কিয় পৰি আছে? তাত এট্ৰেকশ্যন ফ'ৰ্চ আছে, আকৰ্ষণ বল আছে, সেইকাৰণে পানীখিনি ইফালে সিফালে চিটিকি পৰিছে। এতিয়া জানিম এইটো গোটা পদাৰ্থত কেনেকুৱা, জলীয় পদাৰ্থত কেনেকুৱা, গেছীয় পদাৰ্থত কেনেকুৱা। গোটা পদাৰ্থত আটাইতকৈ বেছি, জলীয় বা তৰল পদাৰ্থত মধ্যম, গেছীয় পদাৰ্থত আটাইতকৈ কম। মানে এইটো এই দুটাৰ বিপৰীত, গোটা পদাৰ্থত বেছি, জুলীয়া বা তৰল পদাৰ্থত মধ্যম, গেছীয় পদাৰ্থত আটাইতকৈ কম। গোটা, জুলীয়, গেছীয়। আজিৰ ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰিলোঁ। এই ভিডিঅ'ৰ পৰা যদি তোমালোকৰ অলপ হেল্প হৈ থাকে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এই ভিডিঅ'ত পঢ়োৱা PDF নোটছখিনি তোমালোকৰ হোৱাটছএপ চেনেলত পাই যাবা। যিসকলে হোৱাটছএপ চেনেলত জইন হোৱা নাই তোমালোকে হোৱাটছএপ চেনেলত জইন হৈ ল'বা। এই হোৱাটছএপ চেনেলত আমি ক্লাছ 9ৰ মেথছ আৰু ছায়েন্সৰ কমপ্লিট চিলেবাছ পঢ়োৱা নোটছখিনি দিয়া হ'ব। লগতে হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ প্ৰতিটো মুহূৰ্তৰ খবৰ ইয়াত দিয়া হ'ব। অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।